মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে মোৰ এই ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত পঞ্চম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশৰ চতুৰ্থ অধ্যায় জীৱন ধাৰণৰ প্ৰণালী নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। সকলোৱে শেষলৈ ভিডিঅ'টো চাবা। এতিয়া আমি অনুশীলনীলৈকে যাওঁ। এতিয়া অনুশীলনীত চোৱা 1 নম্বৰ দিয়া আছে উত্তৰ লিখা। ক, গাঁৱৰ বাসিন্দাসকলৰ প্ৰধান জীৱিকা কি? তেওঁলোকে কি কি শস্যৰ খেতি কৰে? উত্তৰ, গাঁৱৰ বাসিন্দাসকলৰ প্ৰধান জীৱিকা হ'ল কৃষি। তেওঁলোকে ধান, মাহ, মৰাপাট, সৰিয়হ, তিল, কুঁহিয়াৰ, নানা প্ৰকাৰৰ শাক-পাচলি আদিৰ খেতি কৰে। খ দিয়া আছে চোৱা, চৰ অঞ্চলত বাস কৰা লোকসকলে কি কি শস্যৰ খেতি কৰে? উত্তৰ, চৰ অঞ্চলত বাস কৰা লোকসকলে মাহ, সৰিয়হ, জলকীয়া, বেঙেনা, তৰমুজ আদি শস্যৰ খেতি কৰে। গ চোৱা, ঝুম খেতি কাক বোলে? এই কৃষি পদ্ধতিৰে কি কি শস্যৰ খেতি কৰা হয়? উত্তৰ, পাহাৰৰ এডলীয়া ঠাইত কোৰেৰে মাটি খান্দি ঢাপ কৰি যি খেতি কৰা হয় সেই খেতিকে ঝুম খেতি বোলে। এই কৃষি পদ্ধতিৰে ধান, মাকৈ, তিল, আদা, হালধি আদি খেতি কৰা হয়। খ চোৱা, নৈৰ পাৰৰ লোকসকলে কিদৰে জীৱন নিৰ্বাহ কৰে? উত্তৰ, নৈৰ পাৰৰ লোকসকলে কৃষি কাৰ্য কৰি আৰু মাছ ধৰি জীৱন নিৰ্বাহ কৰে। 15 নম্বৰ চোৱা, চাহ বাগিচাৰ শ্ৰমিকসকল কি কি কামৰ লগত জড়িত থাকে? উত্তৰ, চাহ বাগিচাৰ শ্ৰমিকসকল বাগিচাৰ কুমলীয়া পাত ছিঙা, উদ্যোগলৈ বস্তু অনা নিয়া কৰা, যন্ত্ৰ পাতি চলোৱা আদি বিভিন্ন কামৰ লগত জড়িত থাকে। তাৰপিছত 2 নম্বৰ প্ৰশ্নত দিয়া আছে চোৱা, ক অংশৰ লগত খ অংশ মিলোৱা। ইয়াত এনেদৰে দিয়া আছে, ক অংশ, খ অংশ, প্ৰাকৃতিক দিশৰ পৰা অসম এখন, এনেকৈ গোটেইখিনি দিয়া আছে। তোমালোকে কাৰ চিনেৰে মিলাবা, মই ইয়াতে উত্তৰ হিচাপে তোমালোকক লিখি দিছোঁ। প্ৰাকৃতিক দিশৰ পৰা অসম এখন চহকী ৰাজ্য, কাৰণ অসমত কি আছে? বহুতো প্ৰাকৃতিক সম্পদ আছে। অসমৰ ভৈয়াম আৰু পাহাৰ দুয়ো অঞ্চলতে চাহ বাগিচা দেখা যায়। আদিম মানুহে অঘৰী জীৱন যাপন কৰিছিল। চৰ অঞ্চলত বসবাস কৰা লোকসকল সাধাৰণতে ৰবি শস্যৰ খেতি কৰে। 3 নম্বৰ চোৱা, খালী ঠাই পূৰ কৰা। কিতাপত তোমালোকে খালী ঠাই পূৰ কৰা কেইটা চাই ল'বা, মই ইয়াতে উত্তৰকেইটা লিখি দিছোঁ। ক নম্বৰ দিয়া আছে, খৰালি কালত পাহাৰীয়া অঞ্চলত পানীৰ অভাৱ হয়। খ, ভৈয়াম অঞ্চলবোৰ সাধাৰণতে সমতল ভূমি। গ, পাহাৰ অঞ্চলৰ লোকসকলে সাধাৰণতে ঝুম খেতি কৰে। ঘ, অসমত পাহাৰ আৰু ভৈয়াম দুয়ো অঞ্চলতে চাহ বাগিচা দেখা যায়। গাঁও অঞ্চলৰ লোকসকলে কুটীৰ শিল্পৰ লগত জড়িত হৈ থাকে। ইয়াতে ৰঙা কলমেৰে দাগ দিয়াখিনি খালী ঠাই পূৰ কৰা আছিলে, তোমালোকে কিতাপত এইখিনি লিখি। এইবাৰ 4 নম্বৰ প্ৰশ্ন চোৱা, তলত দিয়া বাক্যকেইটাৰ পৰা অশুদ্ধবোৰ বাছি উলিয়াই শুদ্ধকৈ লিখা। ক'ত আছে, প্ৰাচীন কালত মানুহে স্থায়ীভাৱে ঘৰ সাজি উন্নত জীৱন যাপন কৰিছিল। এইটো অশুদ্ধ হ'ব, কাৰণ প্ৰাচীন কালত মানুহে অঘৰী জীৱন যাপন কৰিছিল, তেতিয়া মানুহৰ ঘৰে নাছিলে। অশুদ্ধ, প্ৰাচীন কালত মানুহে স্থায়ীভাৱে ঘৰ সাজি উন্নত জীৱন যাপন কৰা নাছিল। খ চোৱা, উদ্যোগ, চাকৰি, ব্যৱসায় আদি নগৰ অঞ্চলৰ লোকসকলৰ জীৱিকা নিৰ্বাহৰ মূল উপায়। এইটো শুদ্ধ, কাৰণ চহৰ অঞ্চলত কি হয়? চহৰ অঞ্চল বা নগৰ অঞ্চলত উদ্যোগ, চাকৰি বা ব্যৱসায়ে মানুহে কৰে। গ নম্বৰ চোৱা, নগৰ অঞ্চলতকৈ গাঁও অঞ্চলৰ যান বাহনৰ সংখ্যা কম। এইটোও শুদ্ধ, কাৰণ নগৰ অঞ্চলত যান বাহনৰ সংখ্যা বেছি হয়, গাঁও অঞ্চলত যান বাহনৰ সংখ্যা কম হয়। খ চোৱা, কৃষি কৰ্মৰ বাহিৰেও গাঁও অঞ্চলৰ কিছু লোকে চাকৰিজীৱী হিচাপে জীৱিকা নিৰ্বাহ কৰে। উত্তৰ শুদ্ধ, কাৰণ গাঁৱতো কি হয়? কিছু লোক কৃষি কৰ্মৰ লগত জড়িত হয় আৰু কিছু লোকে চাকৰি কৰে। চোৱা, চৰ অঞ্চলত বসবাস কৰা লোকসকলে সাধাৰণতে ৰবি শস্যৰ খেতি কৰে। এইটো শুদ্ধ, কাৰণ চৰ অঞ্চলত ৰবি শস্যৰ খেতি কৰা হয়। 5 নম্বৰত দিয়া আছে চোৱা, জুইৰ আৱিষ্কাৰ কেনেদৰে হৈছিল? উত্তৰ, প্ৰাচীন কালত মানুহসকলে খাদ্য সংগ্ৰহৰ বাবে হাবিত ঘূৰি ফুৰি থকা অৱস্থাত ঘটনাক্ৰমে দুটুকুৰা শিল ঘঁহনি খাই ফিৰিঙতিৰ উৎপত্তি হোৱা দেখিছিল। সেই ফিৰিঙতিয়ে শুকান ডাল পাতৰ সংস্পৰ্শলৈ আহি জুইৰ সৃষ্টি কৰিছিল। এইদৰে জুইৰ আৱিষ্কাৰ হৈছিল। যেতিয়া প্ৰাচীন কালত মানুহে খাদ্যৰ বাবে ঘূৰি ফুৰিছিল, তেতিয়া কি দেখিছিল? যে দুটুকুৰা শিল ঘঁহনি খাই তাত ফিৰিঙতিৰ উৎপত্তি হোৱা দেখিছিল। আৰু সেই ফিৰিঙতিত শুকান ডাল পাতৰ সংস্পৰ্শলৈ আহাত মানে পৰাত কি হৈছিলে? তাতে জুইৰ সৃষ্টি হৈছিল। এনেদৰে জুইৰ আৱিষ্কাৰ হৈছিলে। 6 নম্বৰ চোৱা, আদিম কালৰ মানুহে কি কি কামৰ বাবে শিলৰ সঁজুলি ব্যৱহাৰ কৰিছিল? উত্তৰ, আদিম কালৰ মানুহে চিকাৰ কৰিবলৈ, খাদ্যবস্তু কাটিবলৈ বা গুৰি কৰিবলৈ আৰু ছবি আঁকিবলৈ শিলৰ সঁজুলি ব্যৱহাৰ কৰিছিল।
যিহেতু আদিম কালত কি নাছিলে, বিশেষ সঁজুলি নাছিলে, তেওঁলোকে জনাও নাছিলে, সেইকাৰণে শিলৰ পৰাই তেওঁলোকে কি কৰিছিলে, সঁজুলি তৈয়াৰ কৰিছিলে আৰু তাৰ পৰা সেই সঁজুলিয়ে তেওঁলোকে ব্যৱহাৰ কৰিছিল। 7 নম্বৰ প্ৰশ্ন চোৱা, পাৰ্থক্য লিখা। ক, গাঁও আৰু চহৰ, খ, ভৈয়াম আৰু পাহাৰ। গাঁও আৰু চহৰৰ পাৰ্থক্য। প্ৰথম, গাঁৱৰ মানুহৰ প্ৰধান জীৱিকা কৃষি, চহৰৰ মানুহৰ প্ৰধান জীৱিকা চাকৰি, ব্যৱসায় আদি। গাঁৱত জনবসতি পাতল, চহৰত জনবসতি ঘন। গাঁৱৰ যাতায়াত ব্যৱস্থা উন্নত নহয়, কিন্তু চহৰৰ যাতায়াত ব্যৱস্থা উন্নত। শিক্ষা, চিকিৎসা আদিৰ সুবিধা গাঁৱত কম, কিন্তু শিক্ষা, চিকিৎসা আদিৰ সুবিধা চহৰত কি হয়, বেছি হয়। ভৈয়াম আৰু পাহাৰৰ মাজত পাৰ্থক্য চোৱা। ভৈয়াম অঞ্চল সাধাৰণতে সমতল, পাহাৰ অঞ্চল ওখ চাপৰ। ভৈয়াম অঞ্চল কৃষিৰ বাবে উপযোগী, পাহাৰ অঞ্চলত খেতি কৰাটো বৰ কষ্টকৰ। ভৈয়াম অঞ্চলত যাতায়াত ব্যৱস্থা সুচল হয় আৰু পাহাৰ অঞ্চলত যাতায়াত ব্যৱস্থা সুচল নহয়। ভৈয়াম অঞ্চলত পানীৰ অভাৱ নহয়, কিন্তু পাহাৰ অঞ্চলত খৰালি কালত পানীৰ অভাৱ হয়। তোমালোক সকলোৱে ভিডিঅ'টোৰ পৰা প্ৰশ্ন উত্তৰবোৰ ভালকৈ লিখি ল'বা। আজিৰ ভিডিঅ'টোত এইখিনি আছিলে। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈ ধন্যবাদ থাকিল।